গাইছ আজি ৰাতিপুৱাই সেই উঠোতে এইটো ঘৰ চিৰিকা পোৱালি এটা চৰাই বাঁহৰ পৰা পৰি আহিলে তাৰপিছত মাটিত পৰি আছিলে এতিয়া বৰ্তমান পাখিও গজা নাই মাৰখেতি নাইও নিয়াহি সেইটো কাৰণে এনেকৈ থৈ দিছোঁ আৰু চাউল খুৱাই আছোঁ খাই কিন্তু কিমান দিন থাকিব নাজানো চাব দেই চাউল খাব এতিয়া খা 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 খাইছে বহুত পাখিও ওলোৱা নাই কি কৰিম আৰু নিজে খুৱাই দিলেহে খাব জানে খাওঁ খা 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 ৰ নাই হোৱা খাই দিলে দেই আৰু এটা খা 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 খাব লাগিব খাবি খা খাবি নাখায় আৰু নাই খাবি আৰু নাখাবি ল নাখায় আৰু